আমি মুৰাৰী মহিলা নাট্যগোষ্ঠীয়ে গ্ৰীষ্মকালীন যি 8 দিনীয়া দিহানাম আৰু নাগাৰা কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ সেই অনুষ্ঠানৰ আজি সামৰণি অনুষ্ঠানটোত আমি আমাৰ এই মুৰাৰী মহিলা নাট্যগোষ্ঠীটো আমি যি আশা কৰি এই কৰ্মশালাভাগ অনুষ্ঠিত কৰিছিলোঁ আমি তাত অকণমান হ'লেও আমি সফল হ'ব পাৰিছোঁ বুলি কৈছোঁ যিহেতু আজি গ্ৰীষ্ম বন্ধত ল'ৰা ছোৱালীবিলাক আজিকালি মোবাইলতে ব্যস্ত হৈ থাকে সেয়েহে বিভিন্ন জেগাত বিভিন্ন কৰ্মশালা দিছে যদিও আমি চিন্তা কৰিলোঁ যিহেতু আমি ভাওনা নৃত্য আৰু আমি দিহানামতে জড়িত হৈ থাকোঁ সেয়ে ভাবিলোঁ আমি যেনেকৈ দিহানাম পৰিৱেশন কৰোঁ তেনেকৈ আমি সৰু ল'ৰা ছোৱালীবিলাকক আৰু ওচৰৰ মহিলাসকলক আমি সেই দিহানামৰ কেনেকৈ শিকাব পাৰোঁ সেইবাবে আমি দুজন প্ৰশিক্ষক মাতি আনিছিলোঁ মুখ্য প্ৰশিক্ষক হিচাপে শ্ৰী মিণ্টু কুমাৰ শইকীয়া আৰু নেগাৰাত সংগত কৰিছিলে আমাৰ শ্ৰীযুত প্ৰতিম গগৈয়ে তেওঁলোকে বহুত ধুনীয়াকৈ এই 8 দিন কৰ্মশালাত তেওঁলোকক ধুনীয়াকৈ শিকালে আজি তাৰ আমি তেওঁলোকৰ পৰিৱেশন দেখি গম পাইছোঁ কৰ্মশালাৰ অন্তত আমি অহা 27 জুলাই তাৰিখে সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত সদৌ অসম ভিত্তিত যিহেতু কৰা হৈছিল সেয়ে অসমৰ বিভিন্ন ঠাইৰ পৰা আমাক দলসমূহে আমাৰ লগত যোগাযোগো কৰিছিলে কিন্তু এতিয়া যি বানৰ ভয়াৱহ ৰূপ হৈছে আমাৰ শিৱসাগৰ যোৰহাট জিলা পৰা আদি কৰি চৰাইদেউলৈকে তেতিয়া আমি আজি এই ইয়াতে আমি সকলোৱে আলোচনা কৰিলোঁ আমি উদযাপন সমিতি আৰু আমাৰ মূল কমিটিয়ে লগ লাগি যে আমি অহা 27 জুলাই যি দিহানামৰ কম্পিটিশ্যন আমি সেই কম্পিটিশ্যন ভাগ স্থগিত ৰাখিম ভাদৰ মাহৰ আমি শেষলৈ এই অনুষ্ঠান দিন ধাৰ্য কৰি আমি ছ'চিয়েল মিডিয়াৰ যোগেদি আপোনালোকক জনাম আৰু ফোন যোগেও আপোনালোকক জনাই দিম যিহেতু এতিয়া মানে অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা পৰিৱেশ হৈ থকা নাই যিহেতু সকলোৰে অৱস্থা বহুত শোচনীয় হৈ আছে গোটেই অসম জলমগ্ন হৈ আছে সেয়েহে আমি আমাৰ অনুষ্ঠানভাগ আমি স্থগিত ৰাখিছোঁ বুলি আপোনালোকক এই মাধ্যমৰ যোগেদিয়ে জনাইছোঁ এই মহিলা নাট্যগোষ্ঠীৰ সৌজন্যত যি দৈগুম আৰু মঙিবাসী ৰাইজৰ সহযোগত 8 দিনীয়া নাগাৰা আৰু দিহানাম প্ৰশিক্ষণ আয়োজন কৰিছিলে আৰু আমাক মুখ্য প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ কৰি আনিছিলে আৰু লগতে আমাৰ প্ৰতিম গগৈ ডাঙৰীয়া তেখেতো নেগেৰা বাদকৰ প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ কৰি আনিছিলে আৰু আমি ইতিমধ্যে আজি সফল সমাপ্তি বুলি ঘোষণা কৰিছোঁ ইতিমধ্যে ইয়াত 100ৰো অধিক ছাত্ৰ ছাত্ৰী আই মাতৃয়ে অংশগ্ৰহণ কৰিছে আৰু ভাল লাগিছে কাৰণ উঠি অহা নৱপ্ৰজন্ম যে আগবাঢ়ি আহিছে আধ্যাত্মিক দিশত আৰু মই আহ্বান জনাম পিতৃ মাতৃসকললৈ যে আপোনালোকৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলক কিতাপৰ জ্ঞানৰ উপৰিও এই আধ্যাত্মিক জ্ঞান দিয়ক কাৰণ আজি দেখিছোঁ আমি বিভিন্ন ছাত্ৰ ছাত্ৰীসকল বিপথে পৰিচালিত হৈছে গতিকে সৰুৰ পৰাই যদি এই আধ্যাত্মিক জ্ঞান ভাওনাই হওক বা দিহানামেই হওক বৰগীতেই হওক লোকগীতেই হওক এই আধ্যাত্মিক জ্ঞান যদি সৰুৰ পৰাই দিয়া যায় তেতিয়া ছাত্ৰ ছাত্ৰীসকল কেতিয়াও বিপথে পৰিচালিত নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221